নমস্কাৰ। এটি বিশেষ কথাৰ বাবে এই ভিডিঅ'টো বনোৱা হ'ল। উদ্দেশ্য এটাই কিছু সজাগতা আৰু এই ভিডিঅ'টো বিশেষকৈ যিখিনি মোৰ মুছলিম ভাই বন্ধু আছে তেওঁলোকৰ উদ্দেশ্যে এই ভিডিঅ'টো বনোৱা হৈছে। চাওঁতে আমাৰ মাজৰ পৰা পবিত্ৰ ৰমজান মাহ যাবৰে হ'ল আৰু 7 দিন হয়তো আছে আৰু তাৰ পিছতে মুছলিম সমাজৰ আটাইতকৈ উল্লেখনীয় যিটো উৎসৱ ঈদ উল ফিতৰ আৰু ঈদ উল ফিতৰো আমাৰ নিচেই ওচৰত। তেনেস্থলত উৎসৱ বুলি কোৱাৰ লগে লগে যিহেতু আমাৰ মনত এটা বস্তু সদায় আহে, যিটো আনন্দ উল্লাস, আৰু লগতে উৎসৱ বুলি কোৱাৰ লগে লগে যি নতুন কাপোৰ কিনাটো আমাৰ এটা প্ৰথা হিচাপে কি হৈছে পৰিগণিত হৈছে। কিন্তু এইটো এনেকুৱা নহয় যে বাধ্যতামূলক নহয় যে ল'বই লাগিব, তেনেকুৱা কোনো বাধ্যতামূলক নহয়। সাম্প্ৰতিক পৰিস্থিতি সমগ্ৰ বিশ্বৰ বাবে এক জটিল পৰিস্থিতি। সমগ্ৰ বিশ্ব স্তব্ধ হৈ আছে আজিৰ তাৰিখত, আৰু সমগ্ৰ বিশ্বৰ বাবে এটা নতুন অভিজ্ঞতা। হয়তো আমাৰ প্ৰজন্ম বা আমাৰ পিছৰ প্ৰজন্ম বা আমাতকৈ আগৰ কিছু প্ৰজন্মৰ বাবেও এয়া এক নতুন অভিজ্ঞতা, আৰু যিটো অভিজ্ঞতাৰ সাক্ষী হিচাপে আমি এইবাৰ ঈদ উল ফিতৰ হয়তো আমি ঘৰতে নামাজ আদায় কৰিব লাগিব। আৰু চৰকাৰে যি বান্ধি দিয়া যিবোৰ নিয়ম কানুন, সেই নিয়ম কানুনবোৰৰ লগত সংগতি ৰাখি আমি প্ৰতিটো সময়ত সমগ্ৰ ৰমজান মাহত তাৰাবিৰ নমাজে হওক বা অন্য নমাজে হওক, এভন জুম্মাৰ নমাজো আমি ঘৰতে আদায় কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। চৰকাৰে দিয়া নিয়ম কানুন আমি কেতিয়াও ব্ৰেক কৰিবৰ কাৰণে চেষ্টা কৰা নাই। তেনেস্থলত বৰ্তমান সময়ত উৎসৱৰ লগত জড়িত যিহেতু মুছলিম সমাজৰ বাবে পবিত্ৰ ঈদ উল ফিতৰ নিচেই ওচৰত, তেনেস্থলত একাংশ মুছলিম সমাজৰ ভাই বন্ধুৱে হওক নতুন কাপোৰ কিনাৰ নামত বা বিভিন্ন ঈদৰ বজাৰৰ নামত দোকানত ভিৰ কৰাৰ বা দোকানত যোৱাৰ খুব আশংকা আছে বা খুব যাবৰ কাৰণে চেষ্টা কৰিব। তেনেস্থলত মই ভাবোঁ এই সময়খিনি যিহেতু জটিল সময়, এই সময়খিনিত এনেকুৱা নহয় যে আমি নতুন কাপোৰ কিনিবই লাগিব বা নতুন কাপোৰ ল'বই লাগিব। আৰু নতুন কাপোৰ কিনাৰ নামত যদি বিভিন্ন দোকান বা বজাৰবোৰত আমি যদি ভিৰ কৰোঁ বা দোকানবোৰত আমি যদি যি ছ'চিয়েল ডিষ্টেঞ্চ যি নিয়ম আছে সেই নিয়মবোৰ উলংঘন কৰি, চৰকাৰে বান্ধি দিয়া নিয়মবোৰ উলংঘন কৰি আমি যদি ভিৰ কৰোঁ, তেনেস্থলত এই প্ৰকৃত যি মুছলিম সমাজৰ যিটো প্ৰকৃত মুছলিম সমাজৰ ই বিৰোধী কাৰ্য হ'ব। তেনেস্থলত প্ৰত্যেকজন ব্যক্তিয়ে এই সময়খিনিত মনত ৰখা উচিত যে চৰকাৰে বান্ধি দিয়া নিয়ম কানুনবোৰ যাতে সম্পূৰ্ণভাৱে কি কৰিব পাৰে, পালন কৰিব পাৰে। কাৰণ কিছুমানৰ ভুলৰ বাবে যাতে সমগ্ৰ কমিউনিটিটো বা সমগ্ৰ মুছলিম সমাজখন পুনৰ যাতে লজ্জিত হ'ব নালাগে, সেইটো যিমান পাৰি প্ৰত্যেকজন মানুহে নিজৰ মনত ৰখাটো উচিত। কাৰণ পৰিস্থিতি যেতিয়া নৰ্মেল হ'ব বা পৰিস্থিতি যেতিয়া আকৌ পুনৰ অৱস্থালৈ ঘূৰি আহিব, হয়তো আমি ঈদ আকৌ পাম, হয়তো আকৌ আমি উল্লাস কৰিব পাৰিম বা আনন্দ কৰিব পাৰিম বা আকৌ আমি নতুন কাপোৰ ল'ব পাৰিম। কিন্তু এই ঈদ উল ফিতৰটো যিহেতু কিছু ব্যতিক্ৰম, এই ঈদ উল ফিতৰটো যিহেতু আন ঈদ উল ফিতৰতকৈ কিছু ব্যতিক্ৰমী, তেনেস্থলত আমি যিমান পাৰোঁ আমি চৰকাৰে বান্ধি দিয়া নিয়ম কানুনবোৰ পালন কৰাটো উচিত। কাৰণ এজনৰ ভুলৰ বাবে যাতে
সমগ্ৰ কমিউনিটিটো পুনৰ যাতে লজ্জিত হ'ব নালাগে এই কথাটো সকলোৱে মনত ৰখাটো উচিত। ধন্যবাদ। জয় অসম।